বিখ্যাত কলপাতখন কাটি ললো আমি বিখ্যাত দাহেৰে ও বৰখা পথাৰ ও ভনিতি ৰহে हाय गाइस तो मैं हूँ शुभ्रनील देव और आप मेरा इंडिया से देख रहा है तो इस वीडियो को लाइक दीजिए कमेंट करें और बस हो गया हाय नमस्कार वेलकम टू माय यूट्यूब चैनल दीपांकर बाप আজি কাতি বিহুৰ শুভেচ্ছা থাকিল অসমবাসী ৰাইজ মোৰ ফালৰ পৰা আৰু দীপাংকৰ কি কোৱা হয় মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল সকলো আমি মানে আজি ৰবাব টেঙা খাম বুলি ভাবিছোঁ ৰবাব টেঙা বিচাৰি হাহাকাৰ আজি মানে ৰাতিপুৱা গৈছিলোঁ মৰ্ণিং দৌৰিবলৈ ফিল্ডত কিন্তু পুৰণা চাৰিআলিত ৰখাত একেবাৰে মাল বহুত আছিলে ৰবাব টেঙা কিন্তু তাৰপৰা আহিলোঁ গা পা ধুলোঁ ঘৰত তাৰপৰা গৈছোঁ এটাও নাই ৰবাব টেঙা বুজিছানে খালী গোটেই চব বিক্ৰী হৈ গ'ল এক গাড়ী মাল আছিলে হয়নে হয় চব চেচ খতম কৰিলে এতিয়ালৈকে বিচাৰি ফুৰিছোঁ ৰবাব টেঙা চাওঁ বলকচোন ভিডিঅ' চাই থাকোঁ আজি কাতি বিহু একদম মানস দা একদম বিচাৰি সাৱত্ৰী মাৰি বিচাৰি পোৱা নাই সেয়া ক'ত আছে মাৰি ক'ত আছে কোনডাল এইডাল बोला 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 माइदल बिसरा चले जा नल बोला रे हेदल आयला নিবান खाली घरे बेलवा से बांगर बगै दिन बगै खाब লাগিব পাৰং লগত ধুনিয়া লগত নিবানে কি মাই আছে নিবানে ৰবাব টেঙা পাইবা আহি আছে মোৰ ৰুমত পুৰণা ৰুমত এই ৰবাব টেঙা সৰু ৰবাব টেঙা এই ৰুমত আহি কিবা হ'ব এই খাব নেকি ৰবাব টেঙাই পাৰিব পৰা নাই অ' কি দেখা ল'ৰা আৰে কি দেখা ল'ৰা ঐ খালি ভিডিঅ'টো এই যে ৰবাব টেঙা পাৰ মাজতে খাজা হৈছে ইটোৱে পাৰিম ইয়াত এই যে নিবানে বেয়া ভাষা কৈছে নিবানে হাত সামৰি দিলে কুণ্ডু মাৰা আকৌ কুণ্ডুৰে यार এই যে উইকেট ৰবাব টেঙা পাৰি গৈ আছোঁ এতিয়া ঘৰত খাবলৈ কাটিবলৈ ফাইলে আমাৰ ফাইল হয় না মাৰি থোৱা খাব নহ'ব নিবান মাৰি থৈ এতিয়া আমি ৰবাব টেঙা পাৰিলোঁ পাৰি কৰি এতিয়া ধুনীয়াকৈ মানে আমাৰ কলেজত যাওঁ তাত মানে ধুনীয়া বতাহ মাৰি থাকে তাতে কাটিম আৰু এতিয়া দীপাংকৰ 100 এক্সেলখন লৈ লওঁ এক্সেল 100খন লৈ লওঁ পূৰা পেৰাই দিম পেৰাই হয়নে কাৰণ মাইলেজ কিমান দিয়ে ব্ৰ মাইলেজ এখন তোমাৰ 65 চামথিং 65 চামথিং ইয়েছ মানে 70 আৰু পূৰা মাইলেজ দিয়ে আৰু সেইখন মানে তোমাৰ বিজনেছ এক্সেল 100 বলকচোন চাই থাকক তোমাৰ 100 এক্সেলখন মানে এক্সেল 100খন ৰ'দত পৰি আছে এইখনে মেইন তাৰ পচন্তি নাম্বাৰ 1 এইখন মানে কিনিছে এখন কিনা কিমান দিন হ'ল এখন তোমাৰ 8 তাৰিখে কিনা হৈছে 8 তাৰিখে কিনা মানে বেছি নহয় আজি দুৰ্গা পূজাৰ পিছত বলকচোন এতিয়া মানে আমি কলপাত কাটো বিখ্যাত কটাৰীয়ে কাটা বিখ্যাত কলপাতখন কাটি ললো আমি বিখ্যাত দাহেৰে এই বিখ্যাত দাখন এইখন বিখ্যাত দা हाय गाइस तो मैं हूँ शुभ्रनील देव और आप मेरा इंडिया से देख रहा है तो इस वीडियो को लाइक दीजिए तो इसे कमेंट करें और बस हो गया बिकल भाई
Hey guys, dipangkat kena deng khang lo kun gai. Nei mo pelo na actually. Mane boss bhangise. Mane boss mane kick dia. Sabi dulu Pak. Mana sabi? হৈ গ'ল আমাৰ এক্সেল 100 আমি মানে 100 এক্সেল লৈ গৈ আছো ৰবাব টেঙা খাবলৈ হে বঢ়িয়া এইয়া নিবান কি ককায়েক চকায়েক চব গৈ আছে লোৱা নাই মানে এতিয়া আমি কলেজৰ পিছফালে গৈ আছো ৰবাব টেঙা খাবলৈ আহি আছো ধুনীয়াকৈ মহাবিদ্যালয় বেক চাইডে Heira. Heira. Kalau dah back sana power house tu. Apa yang khas? besar. Ini mana berapa besto? Gula. Apa ini? Mana ban? Hei, dah mesti. Kau দীপাংকৰ কেনেকুৱা খাদ্য জ্বলা নহ'ল বে ফাইনেলি আমাৰ দীপাংকৰ খাই পোৱা হৈ গ'ল পুৰা পাত চেলেকি চেলেকি মাৰিছে এতিয়া ঘৰত যাব লাগে আৰু জানতে মাতিছে জানদোহত যাওঁ খাবলৈ জানদোহত যাওঁ বোলা আমাৰ মানে ইয়াত খাই বৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া মানে জানটোৱে পানী ল'লোঁ কলেজত হাত চাত ধুলোঁ ধুনীয়াকৈ এতিয়া মানে জানটোৱে মাতিছে সিহঁতৰ ঘৰৰ ওচৰতে মানে তাতে খাই ভাল লাগিব তাতে যাওঁ মানে আমি দীপাংকৰ আৰু মই আৰু আমাৰ বসন্তী মেইন ব'লকচোন চাই থাকক ভিডিঅ'টো আমি মানে এতিয়া বসন্তীখন নিনো ধুনীয়াকৈ কলেজৰ পৰা বিদায় দিওঁ মানৱ দাক আৰু এই পোৱালিটোক খাই দিওঁ ন তাৰপৰা আমি যাম নিৰ্বাণৰ গাড়ীখন লৈ নিৰ্বাণ আমি মানে গৈ আছোঁ ধুনীয়াকৈ আমাৰ মানে নিৰ্বাণৰ কেঞ্চেল হ'ল জানডোখৰত যোৱা আমি মানে বসন্তী 1 লৈ গৈ আছোঁ ধুনীয়াকৈ নিৰ্বাণে মানে নাযায় মানে যাবলৈ মন নাই মানে সেইকাৰণে নগ'ল আমি ধুনীয়াকৈ দীপাংকৰ মই গৈ আছোঁ লাহে লাহে বসন্তীত ন দীপাংকৰ য়েছ মানে এতিয়া অলপ আগতে মানে ছাগলী দুটা আহি ধম কমাইছে মানে ভাল নমৰিলে আৰু তাৰ ইয়াত অলপমান ঘাইল হ'ল এয়া ভৰিটোত টেষ্ট লৈছে অলপমান অলপ শ্লাইড ওলাইছে মানে ইয়াত ছাগলী দুটা ধামকৈ মাৰিছে দুটা গাড়ীত মানে ছাগলী ইয়াত অলপমান বাকী মানে ছাগলী দুটা মৰিবলৈ ন দীপাংকৰ ভুলটো আমাৰ নহয় বাৰু ভুলটো বাৰু আমাৰ নহয় এই মানে ছাগলী খেদা মানুহ গাত ভুল আছে ছাগলী খেদি দিছে ধুনীয়াকৈ মোক মানে জানটোৱে মাতিছিলে ফাইনেলি লগ পালোঁ জানটোক ভালকৈ আগত মানে এতিয়া আমি ধুনীয়াকৈ খাবলৈ গৈ আছোঁ ধুনীয়াকৈ পথাৰৰ মাজত ন জানটো হেপ্পী কাতি বিহু সেইখন লৈ হেপ্পী কাতি বিহু ন জানটো বাকী ৰাইজক সদায় ইয়াৰ ভিতৰত থকা নাই মানে আমি জানটো ঘৰৰ পৰা ধুনীয়াকৈ ওলাই দিলোঁ ম'পেডখন লৈ পিনে 0154 নম্বৰৰ ম'পেডখন লৈ পিনে আমি ইমান ধুনীয়া প্ৰকৃতিৰ মাজত আলিৰ বাটে বাটে আমি আহি কিমান ৰিলেক্স হৈছে মাইণ্ডটো ক'ত বুজিব আপোনালোকে কথাই বুজাব পৰা নাই কথাই মানে বুজাব নোৱাৰোঁ অনুভৱটো প্ৰকাশ কৰিব পৰা নাই ইমান ধুনীয়া নেচাৰ কিন্তু বেয়া লাগিছে লোকেশ্যন কটগুৰি এই বেয়া লাগিছে এটাই এইবাৰ বন্তি নজ্বলিব মানে এবাৰ চাকি বন্তি কেলৈ নজ্বলিব এতিয়া মানে পথাৰ খেতি পথাৰ চব বানপানী নষ্ট অঁ কৰিলে ন। বানপানী চেছ কৰিলে ন এই বানপানীটো মানে হ'লেও বেয়া নহ'লেও বেয়া কি যে হ'ব নহয় বস্তুটো মানে মেইন লোকেশ্যন হ'ল কটগুৰি চ' আমি গৈ আছোঁ ৰবাব টেঙা খাবলৈ হ'ব দিয়া মই গৈছিলা অ' ভনীতি এই ৰচি 100 এক্সেল অ' বৰষা পথাৰ অ' ভনীতি ৰহে দৈ ভালে বাই আছিলোঁ অ' শালি দমৰা ঐ চাহ দিব গৈছিলা অ' ভনীতি ৰহে দৈ আমি এইখিনিতে খাম চ' আমি এতিয়া খাদ্য সামগ্ৰী এটা খাম ধুনীয়াকৈ বনাম আমি ছায়া দেখিছে মোক ছায়াটো এইটো দীঘল ছায়াটো ওলাই আছোঁ আমি এই ধুনীয়াকৈ ৰবাব টেঙা কাটা ষ্টাৰ্ট কৰিছোঁ জানতে মই ইয়াতে মানে খাই ভাল লাগিব ৰবাব টেঙাটো আৰু তাত মানে একদম পূৰা
দীপাংকৰ আমাৰ দীপাংকৰ টুপি পিন্ধিছে চাওক টুপি ফাইনেলি পুৰা গুচাই হৈ গ'ল অলপমান চাইডত পুৰা মিহি মিহি গান আকৌ এবাৰ আমি ৰৱা টেঙা খাবলৈ আহিছোঁ আমাৰ কটগুৰিত এবাৰেই আহে কাতি বিহু কটগুৰিত ধুনীয়াকৈ পথাৰত চাকি দি আহিছে মানুহ কিন্তু দুখ লগা কথা বানপানীৰ এবাৰ খেতি পথাৰ নহ'ল যিকণ এবিঘা দুবিঘা আছে আৰু এই পানী কিমান আছে পানী চিনটো আহিছে আমাৰ কেলা নহয় ন ভুলক কেলা বহুত হৈ গৈছে এই মানুহ জুবিন দা জানো ভাই চবে খাই আমি খাম এতিয়া বিন্দাছ ৰবাব টেঙা ইমান ধুনীয়া প্ৰকৃতিৰ মাজত মানে সূৰ্য পৰো অৱস্থাত এইফালে টেঙা খাওঁ ধুনীয়াকৈ চিন্তা আছে লগত চিন্তা পৰা চব পায় এতিয়া জব পোৱা নাই বিনা ছাৰ কোৱা কি ক'বলৈ কৈছিলা হেপী বাৰ্থডে দিয়া হেপী বাৰ্থডে চবে হেপী বাৰ্থডে টেঙা খাইছ টেঙা মানে যোনটো এইটো হেৰি আৰু ফেচবুকত নহয় এনে কৈছে এইটো আছিলে আজি নহয় ফাইনেলি ৰবাব টেঙা খাই হৈ গ'ল এতিয়া আমি অলপমান ফুৰিব যাওঁ ফুৰি পিনে একদম ৰুমত যামগৈ ঘৰত আজি ব্লগটো ইমানতে মই সামৰণি মাৰিছোঁ বাই বাই গাইজ বাই বাই গাইছ জানটো বাই 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 বাই